তো হেল্ল' গাইজ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মানে মই ভিডিঅ'টো বনাব লৈছোঁ আজি মেট্ৰিকৰ ওপৰত। মই কেনেকুৱা মেট্ৰিক দিলোঁ, ভাল হ'ল না বেয়া হ'ল আপোনালোকে চাওক। এইবাৰ পেপাৰ বেলেগ বেলেগ আহিছে, চি চিৰিজ ডি এ বি চি ডি আহিছে। এইটোৱে আৰু মই পাইছোঁ চি ডি এ এনেকৈয়ে পাইছোঁ আৰু প্ৰত্যেকটা ভাগে ভাগে দিছে একদিন আৰু মোৰ ভালে হৈছে। ৰিজাল্টত বা কি হয় লেখাতহে ভাল হৈছে, ৰিজাল্টত বা পাছ হ না ফেল হ এইটো নাই, কোনো গেৰাণ্টি নাই। বৰ্তমান দি কেনে আহিছোঁ, আজি 5 তাৰিখে ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো বা কোনদিনা যায়, সময় মিলিলে ভিডিঅ'টো দিম। চাওক আপোনালোকে চি চিৰিজ ইংলিছ বহুত টান আহিছে, অকণমান কঠিন আহিছে, মানে বনাই দিছে আৰু অকণমান নিউজতো আহিছে আৰু বহুত নিউজ বনাইছে আৰু বহুত ইউটিউবাৰেও বনাইছে। চাওক বহুত আহিছে। আৰু বাকী অসমীয়াত যাওঁ, অসমীয়া অকণমান ভালে হৈছে, ভালেখিনি লিখিছোঁ, ভাল বেয়া মাজতে লিখিছোঁ আৰু বহুত এইটোৱে আৰু অসমীয়াৰ পেপাৰ চিৰিজ নাই ইয়াতে। আৰু ডি গণিত আহিছে ভালে আহিছে, পাৰাখিনিতে লিখিছোঁ। গণিত মই একো ক'ব পৰা নাই, ভয় লাগি আছে কেমেৰাটো, লাজ লাগে অকণমান, ঘৰত মানুহ আছেতো। আৰু এয়া এ চিৰিজ আহিছে, মই পাইছোঁ ডি চিৰিজ পাইছোঁ এইটো, আৰু ভালে হৈছে। গণিত বেছি ভাল হোৱা নাই, লিখিবও পৰা নাই, ইমান ভাল বেয়া মাজতে হৈছে আৰু গণিতটো। আৰু এইটো আহিছে জেনেৰেল চাইন্স মানে বিজ্ঞানটোও ভালে হৈছে। মই পাৰাখিনিতে লিখিছোঁ, বিজ্ঞানটোৱে ভাল হৈছে মোৰ চবত চাই, বিজ্ঞানটোৱে সহজ পাইছোঁ মই বেছি, বিজ্ঞানটো এইকাৰণে লিখিছোঁ। মই এয়া ডি চিৰিজ পাইছোঁ, আপোনালোকে যদি কিবা ভুল ক্ষমা কৰি দিব। আৰু এইটো আহিছে সমাজ বিজ্ঞান, এইটোহে বহুত আপোনালোকে ভাবিব না, 63 পেজ আহিছে গাইজ, 63 পেজ আহিছে। পাগলা এই চিৰিজ পাইছোঁ মই সমাজ বিজ্ঞানত। কি বনাই দিছে পেপাৰ, কি বনাই দিছে পেপাৰ। চাওক আপোনালোকে কি বনাই আহিছে, মানে কিতাপৰ পৰা নায়ে এইটো, ক'ৰ পৰা বা। আৰু নিউজতো দেখা পাইছোঁ মই সমাজ বিজ্ঞানত কি কৈছে, নিউজত কিবা अरे कहना क्या चाहते हो? পাহৰিলো দেই গাইজ, মানে কিবা ইয়াতে যোনে পেপাৰ কাটে ইয়াতে মাল খাই কৈছে আৰু ভিডিঅ' টকা কৈছে, মই এইটোকে কৈছোঁ আৰু মাল খাই কাটা বুলি কৈ আছে আৰু চলিবিলাক। এইটোৱে আৰু দেখা পাইছিলোঁ মই, মাল খাই কাটা বুলি কৈছিল। আৰু নেক্সট সমাজগীত আহিছে, মজাই লাগিছে সমাজগীত, দুটা অকল লেখা নাই সমাজগীতত, মজা লিখিছোঁ আৰু ভালেখিনি। মাত্ৰ 11টা নে কি পেজ আহিছে ইয়াতে, 11টা পেজ আহিছে সমাজগীতত, কিনি দিছোঁ ভালেখিনিৰ মাজত। তেওঁলৈও আপোনালোকক মই ভিডিঅ' দিয়াই এৰা নাই, ডেইলি একদিন বাদকৈ দি আছোঁ আৰু ভিডিঅ', আপোনালোকে চাই আছে আৰু ভাল মৰম দি আছে। এইখিনি আৰু পেপাৰ আহিছে 6খন। আৰু মানে ৰিজাল্ট দিয়া সময়ত বুকো ইমান হ'ব আমাৰ, মানে পাছ হওঁ না ফেল হওক ভয় লাগি থাকোঁ না, ঘৰৰ মানুহে কিবা ক'ব পাৰে, এনেকুৱা হ'ব বুকো আমাৰ ৰিজাল্ট দিওঁতে। গম পাই আপোনালোকে কোনে মেট্ৰিক দিছে কমেণ্ট কৰি জনাবাচোন, মই চাওঁ আপোনালোকে কোনে মেট্ৰিক দিছে। আৰু মই ঘূৰিব যাম, বহুত কঠিন আহিছে, লিখিব পাৰিছোঁ। গণিত আৰু সমাজ বিজ্ঞান আৰু ইংলিছটো অকণমান টান লাগিছে মোৰ, মানে মই এনে হ'লেও গণিত নোৱাৰোঁৱে বেছি, গণিতটোৱে টান অকণমান বেছি লাগে। আৰু 1.5 মাহত কি ভিডিঅ' দিব পাৰোঁ নাজানো, আপোনালোকক যি ভিডিঅ' দিওঁ আপোনালোকে চাব, খালি লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই, প্লিজ 1K লাগে মোক গোটেই সেইখিনি। আপোনালোকে য'ৰ পৰা চাই আছে শ্বেয়াৰ কৰি দিয়ক, বহুত দূৰৰ পৰাও চাব পাৰে না আপোনালোকে, কোনো গেৰাণ্টি নাই। আৰু মই এনেই প্ৰশ্নটো আনিম, ভিডিঅ' বনাবই খুজিছিলোঁ, আজি মানে মন চন নগ'ল, এইকাৰণে এইটো ভিডিঅ'টো বনালোঁ। আপোনালোকে চাব খালি। মেট্ৰিকটো বা কেনেকৈ গ'ল বাদ দিয়া না, 1.5 মাহ ছুটি ভাল বেয়া মাজতে গ'ল মেট্ৰিক পৰীক্ষা। আপোনালোকৰ কেনেকৈ গ'ল কমেণ্ট কৰি জনাবাচোন। আৰু তিনিটা কিবা টেনশ্যন থাকে আমাৰ, ফাৰ্ষ্ট লেখা আৰু ফাৰ্ষ্ট পৰীক্ষা দিব যাওঁতেতো আমাৰ যি ভয় লাগিছিল ন, মানে বেলেগ স্কুলটো লাষ্টত ছেকেণ্ড দিনৰ পৰা আই ডোণ্ট কেয়াৰ,
মানে কাকো কেয়াৰে কৰা নাই, গৈ পেলাই বহিছোঁ লিখিছোঁ আৰু কাকো কেয়াৰে কৰা নাই। মানে আমাৰ স্কুলৰ নিচিনা লাগিছে আৰু আমাৰ স্কুলত কেনেকুৱা থাকোঁ এনেকুৱাই লাগিছে আৰু স্কুলটো। আই ডোণ্ট কেয়াৰ। ফাৰ্ষ্টৰ দিনাতো চবৰে ভয় থাকে না, চিনাকি স্কুল নহয় বেলেগ স্কুল, এইটোৱে আৰু ৰ'বা এক ছেকেণ্ড, মানে মই কেনেকুৱা পঢ়িলোঁ মেট্ৰিকত, মানে নন ষ্টপ যি ভিডিঅ' দিলোঁ মই একদিন বাদ দি, মানে মইতো পঢ়োৱে, ৰাতি পঢ়োঁ, দিনত বেছি পঢ়া নাযায়। এতিয়া ব্লগটো বনাই দিওঁ আৰু আপোনালোকে কিবা ভাবিব পাৰে, সেইকাৰণে কৈ এনেই প্ৰশ্নটো সোধা হৈছে কম তাতে এনেকুৱা পঢ়িলোঁ, ইয়াতেও ক'লোঁ আৰু ভালকৈ চাই ল'বা। মানে দিনত মই পঢ়া নাযায়, মানে ইচ্ছাই নাযায় দিনত পঢ়িব, সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'ই দিওঁ নন ষ্টপ এনেই থকাত চাই। এনেই নকৈ কিবা পেপাৰগিলা চাওঁ আৰু বেলেগৰ পেপাৰ আনিছিলোঁ ক্লাছ 10 গিলা চাইছিলোঁ আৰু চোৱাৰ পিছত মই ভাবিছোঁ এনেই আছোঁচোন, ভিডিঅ'ই এটা হৈ যায়, সেইকাৰণে ভিডিঅ' দিলোঁ আৰু আপোনালোকে বেয়া চেয়া পাব পাৰিব, একো নাই। ভিডিঅ' নন ষ্টপ দিবলৈ চেষ্টা কৰিম। কালি ভিডিঅ' পাব এটা, আপোনালোকে চাব চবে। কিহৰ আৰ্মিৰ আছিল, দাদাই ড্ৰেছ চেছ পিন্ধিছিলোঁ আৰু সেইটো ভিডিঅ' পাব আপোনালোকে। আজিলৈ টাটা। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल